আহি যেনে তেনে বলবম কৰা ঠাইখিনি পাইছোঁহি। গোটেই বাটটো বৰষুণত তিতি তিতি আহিছোঁ আৰু ইয়াত পানীও বাঢ়িছে। বহুতে আহি সোনকালতে মন্দিৰ বনালেহি। ঘূৰি যাব হ'ল। আমি দোকানে দোকানে বৰষুণ যাবৰ কাৰণে ওলাই আহি আছোঁ আৰু আমি আহি পাওঁতে 1টা বাজিয়েই গ'ল। আৰু ইয়াত মন্দিৰ বনাবলৈও আজি জেগা নাই। পানীৰ ওপৰতে মানে বনাবলগীয়া হৈছে, মানে পানী বাঢ়িছে। ভক্তসকলে পূজা কৰিছে। আগৰবাৰ এনেকুৱা হোৱা নাছিলে, এইবাৰ এনেকুৱা হৈছে পানী বঢ়াৰ কাৰণে। পানীৰ মাজতে পাতিবলগীয়া হৈছে মন্দিৰ। আমিও আহি পাই লৰালৰিকৈ মন্দিৰত চাকি বন্তি জ্বলাই ল'লোঁ আৰু আমি মন্দিৰ বনাবলগীয়া যিহেতু পানী আছিলে তাত বনাবলৈ বেলেগ ভক্তসকলে আমাক নকলে। আৰু আমি যেতিয়া সেৱালৈ আছিলোঁ আৰু তাত আমাৰ মন্দিৰখনৰ কাৰণে আমি সোনকালতে পূজা চূজা কৰি তেওঁলোকক মন্দিৰভাগ এৰি দিলোঁ পূজা কৰিবৰ কাৰণে। কৰি মেলি আমি এতিয়া যাব লৈছোঁ ৰঙা নদী। ইয়াৰ পৰা জল লৈ আকৌ শিৱ মন্দিৰত ঢালিব লাগিব। সেয়ে আমি লৈ মেলি ওলাইছোঁ আৰু দেখুৱাই দিছোঁ চাবলৈ ইমান পানী আছে। যোৱাবাৰ এনেকুৱা পানী নাছিলে, এইবাৰ তেনেকুৱা আহি আকৌ এয়া শিৱ মন্দিৰ পাই গ'লোহি। আৰু শিৱ মন্দিৰত আহি কিমান দীঘলীয়া লাইন, চাওকচোন ৰাস্তালৈকে লাইন আছে। আৰু আজি পানী ঢালোতে কিমান দেৰি হ'ব ক'ব পৰা নাই। আমি এয়া লাইনতে ৰখি ল'লোঁ। ঠাইডোখৰ পাই গ'লোহি। আমি এতিয়া চাকি ধূপ জ্বলাই ল'ম আৰু সেইফালে চাওকচোন কিমান ভক্ত মন্দিৰৰ ওচৰলৈকে আৰু এতিয়া পানী ঢালিবৰ কাৰণে ভাবিছোঁ কিমান দেৰি হয়।